হাই ফ্ৰেণ্ডছ, প্ৰথমতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি মই যাই আছোঁ নদী পাৰলৈ। নদী পাৰত ঢেকীয়া বিচাৰি যাম। তো ভিডিঅ'টো চাওকচোন কেনেকুৱা হয়। তো চাইকেল লৈ আহিছোঁ একেবাৰে এয়া, আৰু মোৰ লগত যাব মোৰ বন্ধু কংকন, তেওঁ আগত ৰখি আছে মোক। তো আহকচোন। এয়া পথাৰৰ মাজে মাজে আমি যাই আছোঁ নদী পাৰলৈ। নদী পাৰ আমাৰ পৰা মোটামুটি 1-1.5 কিলোমিটাৰমান দূৰত আছে। তো যাই থাকোঁ। আৰু আগতে কংকন, চা কংকন ইফালে, সেয়া এয়া নদী পাৰ আমাৰ পৰা মোটামুটি আৰু এতিয়া 500 মিটাৰমান দূৰত আছে। আমি যাই আছোঁ। আজি তামাম ৰ'দ দিছে দেই। সেয়া বাঁহৰ তলে তলে একেবাৰে একদম নেচাৰেল। এইফালে আহি ভাল লাগে, সেইকাৰণে প্ৰায় আহি থাকোঁৱে। বাৰিষাটো ইয়াত একেবাৰে পানী ভৰি যায় আৰু একদম মাছৰ ঘাটি। বাৰিষা মাছ মাৰিব আহোঁ ইয়াত। পথাৰৰ মাজে মাজে একেবাৰে ৰাস্তা একদম বেয়া হৈছে এইফালে। ঢেকীয়া এনে আমাৰ ঘৰৰ ওচৰতো পায়, কিন্তু নদী পাৰৰ ঢেকীয়াৰ কথাই বেলেগ। বহুতে জানে এইটো কথা। নদী পাৰত আৰু বহুত ঢেকীয়া থাকে, তাত বিচাৰিব নালাগে বেছি। একেবাৰে ৰাস্তা অৱস্থা একদম। নদী পাৰ আমাৰ পৰা একেবাৰে মোটামুটি 50 মিটাৰমান দূৰত আছে। এতিয়া আহি পালোৱে। এইটো মোৰ পিছফালে নদী। আহি পালোঁ এতিয়া। এতিয়া ঢেকীয়া ছিঙিব লাগে আৰু। তো বহুত আছে ইয়াত পিছফালে দেখাই পাইছে আপোনালোকে। তো আহকচোন এতিয়া আমি ছিঙো। আৰু এটা কথা কওঁ, ঢেকীয়াটো এতিয়ালৈকে ভাৰতত কৃষিভিত্তিকভাৱে গঢ়ি উঠা নাই খেতিটো। গতিকে ঢেকীয়াটো আপোনালোকে ঢেকীয়াৰ খেতি কৰা কোনো দেখা পোৱা নাই, আৰু সেনেকৈ কৰাও নাই এতিয়ালৈ। গতিকে ইয়াৰ এটাই বেনিফিটছ আছে, যিহেতু এইটো কৃষিভিত্তিকভাৱে গঢ়ি উঠা নাই, গতিকে ই বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য আদিৰ পৰা একদম মুক্ত হয়। গতিকে নিশ্চিন্ত মানে ফ্ৰীলি একদম ফ্ৰেছ খাদ্য হয় এইটো। আৰু ঢেকীয়া ভিডিঅ'টোৰ শেষত মই কৈ আছোঁ ঢেকীয়াৰ গুণাগুণ সম্পৰ্কে। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে, আৰু গুণাগুণ সম্পৰ্কে জানিলেতো আপোনালোকে একদম আচৰিত হৈ যাব। বহুতে ঢেকীয়া বুলি ইগন'ৰ কৰে, কিন্তু ঢেকীয়াত বহুত ধৰণৰ মানে প্ৰটিনছ, ভিটামিন, তাৰপিছত আদি বহুত কিবা কিবি আছে। মই কৈ আছোঁ একেবাৰে লাষ্টত। ঢেকীয়া বিচাৰি আহিলে কিছুমানৰ প্ৰব্লেম এটা হোৱা দেখা যায়, মানে কি ঢেকীয়াৰ লগত ঢেকীয়া এবিধো থাকে।
ঢেকীয়াটো আমাৰ খোৱাৰ কাৰণে উপযোগী নহয়, সেইকাৰণে মানে কি আৰু দেখাটো একে, সেইকাৰণে প্ৰব্লেমটো আহি যায়। গতিকে ঢেকীয়া আৰু ঢেকীয়াৰ মাজত পাৰ্থক্য কিছুমান আছে। আৰু ঢেকীয়া চিনি পাব একদম সহজ হয়। আপোনালোকে দেখিব এয়া এইবিধ হৈছে ঢেকীয়া, এইটো একদম ঢেকীয়াৰ পাতটো একদম মানে পাতত এটা শুং থাকে আৰু লাৰিলে সহতা যেন লাগে। আৰু ঢেকীয়াটো দেখুৱাই আছোঁ, ঢেকীয়াটো চিনিও পায় চবে, কিন্তু এয়া ঢেকীয়াটো হৈছে এনেকুৱা, দেখিলেই গম পায় পাতবোৰ পাতল পাতলকৈ থাকে, দেখাত একদম চিনিয়ে পায়। ঢেকীয়া চিঙা হৈ গ'ল। এতিয়া কৈ আছোঁ ঢেকীয়াৰ গুণাগুণ সম্পৰ্কে। ঢেকীয়াৰ গুণাগুণ বহুত আছে, আপোনালোকক কৈ শেষ কৰিব নোৱাৰি, তথাপি মই কেইটামান গুণাগুণৰ বিষয়ে আপোনালোকক কৈ দিছোঁ যে ঢেকীয়াত আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই। গতিকে ভিটামিন এ আমাৰ দৃষ্টিশক্তিৰ কাৰণে ভাল, আৰু ভিটামিন চিৰ কথা চবেই গমেই পায় আজিকালি যে ক'ভিডৰ সময়ত আমাৰ ইমিউনিটি ছিষ্টেমৰ কাৰণে একদম বেষ্ট হয় ভিটামিন চিটো। আৰু লগতে ঢেকীয়াত আছে প্ৰ'টিন, ইয়াত বৃহৎ পৰিমাণৰ প্ৰ'টিন পোৱা যায়। লগতে ইয়াত বিভিন্ন ধৰণৰ কেলছিয়াম পোৱা যায়, আৰু লগতে ফচফৰাছ আদি পোৱা যায়। গতিকে আমাৰ কেলছিয়ামটো হাড়ৰ কাৰণে ভাল, আমাৰ হাড়ৰ কাৰণে একদম বেষ্ট হয়। গতিকে আপোনালোকে ঢেকীয়াটো খোৱা কৰক, আৰু যিসকলে এতিয়া বেয়াও পাইছিল এতিয়া অলপ ভাল পাবলৈ চেষ্টা কৰক, কাৰণ কিয় বহুত উপকাৰী হয়, আৰু এইটো বাৰিষা সময়তে পোৱা যায়, আৰু সেমেকা ঠাইত আপোনালোকে বিচাৰিলে পাই যাব। গতিকে লাষ্টত সকলোকে কৈছোঁ যে বাৰীফালে যাওক, পাক মাৰি আহক আৰু ঢেকীয়া ছিঙি লৈ আহক। এইখিনিয়ে আছিল ঢেকীয়াৰ বিষয়ে, যিখিনি জানিছোঁ সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।